মৰ্নিং ফ্ৰেণ্ডছ, মই পিংকিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে বিজয়া দশমী আৰু মোৰ চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে বিজয়া দশমীৰ অলেখ শুভকামনা জনালোঁ। আৰু আপোনালোকৰ পূজা কেনেকুৱা গ'ল মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এতিয়া ৰাতিপুৱা ছোৱালী গৈছে আমাৰ ঘৰৰ ওচৰত যিখন পূজা হৈছিলে নাট্য মন্দিৰলৈ, তাত আজি দশমীৰ যিখিনি বিসৰ্জনৰ পৰ্ব হয়, প্ৰত্যেক বছৰে তাই যায় বা ময়ো যাওঁ, কিন্তু এইবছৰ মই যোৱা নহ'ল কাৰণ ঘৰলৈ আলহী আহিব। সেইটো কাৰণে ঘৰতো বহুতখিনি কাম আছে, সেইখিনি কাম কৰি লওঁ মই। আৰু তাই গৈছে, তাই অকণমান ভিডিঅ' বনাই আনিবলৈ দিছোঁ। মই তাৰ ভিডিঅ' অকণ আপোনালোকক দেখাই দিম। দশমীৰ বিসৰ্জনৰ যিখিনি নিয়ম কানুন হয় আমাৰ নাট্য মন্দিৰত, মই সেইখিনি আপোনালোকক দেখাই দিম। আৰু এতিয়া আহিব আমাৰ ঘৰলৈ আলহী, আৰু মই ব্ৰেকফাষ্ট যোগাৰ কৰোঁ ব'লক তেনেহ'লে। আৰু কোন আলহী আহে আপোনালোকক দেখাম মই। আৰু মই কাম কৰি আছোঁ, দেখিছে কিমান ঘামিছোঁ। আজি আমাৰ ঘৰলৈ আহিব আলহী, আৰু আলহী কোন আহে মই আপোনালোকক আহি পালে দেখাম। মই এতিয়া আলহীৰ কাৰণে লুচি আৰু ঘুগুনি বনাই আছোঁ, সিহঁতক আহি পালে সেয়া দিম খাবলৈ। তাৰপিছত আৰু আমিও খাই লওঁ, ব্ৰেকফাষ্ট কৰাই নাই, বনাই আছোঁ যেতিয়া। আৰু বনাই থাকোঁতে মই ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া তেওঁ গা পা ধুই ৰেডি হৈছে, মই তেওঁক খাবলৈ দি লওঁ, আকৌ লগ পাই আছোঁ। या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्मै 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 नमो नमः। देवी दुर्गे रखानी, दुर्गे दुर्गे रखा, देवी दुर्गे रखानी, दुर्गे दुर्गे रखानी। या देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्मै 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 नमो नमः। देवी दुर्गे रखानी, दुर्गे दुर्गे रखानी, देवी दुर्गे। আমাৰ আলহী আহি পালেহি, আলহীক চাহ তাহ দি আজৰি হ'লোঁ মই। সেয়া আলহীয়ে সেইফালে খেলি আছে, মোবাইল চাই আছে। আৰু এয়া মই ভাত বনাব লৈছোঁ। এইখিনি হৈছে মটন, মই মেৰিনেট কৰি ৰাখিছোঁ। আৰু এইখিনি হৈছে চিকেন, আৰু এইখিনি হৈছে পনীৰ। এইখিনি মই কি ক'ত বনাওঁ আপোনালোকক দেখাই থাকিম। এতিয়া মই ভাতত লাগি আছোঁ, আৰু গৰমটো কথাটো ক'বই নালাগে। গৰমত তাৰমানে একদম চকুৱে ধোঁৱা পোৱা দেখি গৈছোঁ। ভাতখিনি বনাই লওঁ। বনাই থাকোঁতে যি য'ত পাৰোঁ আপোনালোকক গোটেই ৰেচিপি দিবলৈ সুবিধা নহ'ব পাৰে, মই অলপ অলপকৈ আপোনালোকক গোটেইখিনি দেখাই থাকিম। এতিয়া মই বৰ্তমান মটনখিনি বনাই লওঁ ব'লক। মই তোমাক মাতিছোঁ, কলিজা হাই বুলি কৈ দিয়া আকৌ, নোকোৱা? হাই বুলি কৈ দিয়া। হাই সেইকেইটা কি ক'লো? বাঘ বাঘ নাহৰ বুটকিটো এইটো চিতা বাঘ। এইটো এইটো ৰাইটো এইটো এইটো জলহস্তি, হস্তি বুলি কোৱা, হস্তি অঁ। এইটো হাতী বাবু। অ' হাতী বাবু চিনি পাইছে। জিৰাফটো কি হ'ল তোমাৰ? জিৰাফটো সেইটো হস্তিহে, এইটো হস্তি। জিৰাফ এইটো মন দাদাৰ ওচৰত আছে, সেইটো জিৰাফ। এইটো জিৰাফ। অঁ পৰি যায় ন? অঁ আছে, অঁ উৰি যায়। অঁ।
বিটনাত এয়া ভণ্টিহঁত আহিছিলে, সিহঁত যাবলৈ ওলালে আৰু জানেই আলহী আহিলে আৰু ক'তনো ভিডিঅ' কৰা ধান্দা থাকে, আলহীক চাহ তাহ যোগাৰ ধৰা আৰু কথা বতৰা পতাৰ এই ধান্দাটো বেছি থাকে। এয়া সিহঁত যাবলৈকে ওলালে এতিয়া। এয়া ভণ্টিহঁত আহিছিলে, সিহঁত যায়, বোৱাৰীহঁত থাকিব, ভাত খাব, সিহঁত ককাইকৰ ঘৰত থাকিবগৈ এতিয়া। এয়া যায়গৈ, বাই বাই। আকৌ লগ পাই আছোঁ, এয়া আলহীখিনি বিদায় দি লওঁ, তাৰপিছত ভাত বনোৱাই নাইচোন, ভাত বনাম এতিয়া। এয়া মই মটন বনাবৰ কাৰণে কেৰাহী গৰম কৰি ল'লোঁ আৰু এয়া চাওক আধা চামুচমান মই পাঁচফোৰণ দিছোঁ, এইখিলা তেজপাত দিছোঁ, মই ৰাখিছোঁ এইখিনি পিঁয়াজ কাটি ৰাখিছোঁ, ইয়াৰ পৰা মই ডাঙৰকৈ মুঠি বৰ্তমান দি দিছোঁ। 3টা মই ইলাচি লৈছোঁ, 3টা ইলাচি লৈছোঁ, ইলাচিকেইটা অকণ ফালি দিম। দুটুকু দালচেনি লৈছোঁ, দালচেনি দুটুকু অকণমান সৰুকৈ ভাঙি পেলাই দি দিওঁ। মোৰ চেনেলত বহুতে কমেণ্ট কৰে যে মই মটনৰ ৰেচিপি আজিলৈকে দিয়া নাই, সেইটো কাৰণে আজি যিমানখিনি পাৰোঁ মই আপোনালোকক মটনৰ ৰেচিপি দিবলৈ চেষ্টা কৰিম। এইখিনি মই পিঁয়াজখিনি ট্ৰান্সপাৰেণ্ট হোৱালৈকে ভাজি আছোঁ, ভাজি থাকোঁতে এইখিনি আদা নহৰু বটি ৰাখিছোঁ, চিকেনত দিবৰ কাৰণেও একেলগে ৰাখিছোঁ, সেইটো কাৰণে মই ইয়াৰ পৰা ডাঙৰকৈ 2 চামুচ মই ইয়াত দি দিছোঁ আদা নহৰু বটা। এইখিনি আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে মই ভাজিলোঁ, ভজাৰ পিছত এইখিনি দেখিছে ইয়াত আছে জিৰা, জালুক, লং, ইলাচি, দালচেনি একেলগে মই পিচি লৈছোঁ আৰু ইয়াত কেঁচা জলকীয়াও 2টা দিছোঁ। মই ভৰাই মই ইয়াত সেয়া 2 চামুচ আৰু আধা চামুচ, তাৰমানে 2.5 চামুচ জিৰা জালুকৰ গুড়া দি দিছোঁ। এইখিনি ভজা হৈ গ'ল, জালুক জিৰাখিনি, এইখিনি মাংসখিনি মই দি দিছোঁ, চিকেনখিনি মেৰিনেট কৰি ৰখা, নিমখ হালধি আৰু মিঠাতেল দি মেৰিনেট কৰিছিলোঁ মই। মটনখিনিৰ পৰা পানী ৰিলিজ হোৱালৈকে মই এইখিনি ফ্ৰাই কৰিম কম জুইত, 15 মিনিটমান ফ্ৰাই কৰিব লাগিব। আৰু মই আজি কুকাৰত নবনাওঁ, কেৰাহীতে বনাম। এইখিনি ফ্ৰাই কৰি লওঁ। এইখিনি মই মটনখিনি ভাজি আছোঁ আৰু মই জিৰা জালুক দিছোঁৱে আৰু ধনিয়া গুড়া দিয়া হোৱা নাছিলে, এতিয়া 1 চামুচ আৰু আধা চামুচ মই ধনিয়া গুড়া দি দিছোঁ। মই কালাৰৰ কাৰণে 1 চামুচ ৰঙা জলকীয়া গুড়া দিছোঁ, এইটো জ্বলাও হ'ব অকণমান আৰু কালাৰো হ'ব। মটনত আলু দিলেহে যিহেতু ভাল লাগে, সেয়া মই আলু দি দিছোঁ ডাঙৰকৈ। আৰু পিঁয়াজো আধা আৰু অলপ দি দিছোঁ, মই টোটেল ডাঙৰ 3টা পিঁয়াজ দিলোঁ। এইখিনি এতিয়া চিমত দি মই ভাজি থাকিম 15-20 মিনিটমান। এইখিনি 15 মিনিটমানৰ কাৰণে মই ঢাকোন দি ৰাখি দিম। এইখিনি মই মটনখিনি ভাজি আছোঁ মই। তাৰপিছত এইফালে পনীৰ বনাই আছোঁ, আলু আৰু বিলাহী দি বনাইছোঁ পনীৰটো। এইখিনি আলু আৰু বিলাহীখিনি ভাজা হৈ গ'ল মোৰ, ইয়াত এতিয়া পানী দিম।
এইখিনি পনীৰখিনি মই কাটি থৈছোঁ। এতিয়া ইয়াত এখন এখনকৈ দি দিম। বিলাহী আৰু আলু পনীৰ একদম চিম্পুলকৈ বনাইছোঁ, গৰম যিহেতু। মোৰ পনীৰৰ ৰেচিপি বহুত দিয়া আছে, এনেকৈ আলু বিলাহী দিও বহুত দিয়া থাকি আছে। আপোনালোকে ইচ্ছা কৰিলে স্ক্ৰীনত চাই ল'ব। পনীৰৰ ৰেচিপি ডেছক্ৰিপশ্যন বা আই বটামতো থাকিব, আপোনালোকে ইচ্ছা কৰিলে চাই ল'ব। আলু আৰু বিলাহীৰ একে ইজি প্ৰচেছ হয়। আলু সিজাইছোঁ আৰু বিলাহী ভাজি পেলাই পনীৰখিনি ইয়াত দি দিছোঁ মই। স্পেচিয়েল ৰেচিপিবিলাকো আছে, পনীৰৰ বাটাৰ পনীৰ আছে, কিবাকিবি বহুতখিনি আছে, সেইখিনি আপোনালোকে চাই ল'ব। গুড ইভিনিং ফ্ৰেণ্ডছ। মই আলহী ভাত পানী খুৱাই মেলি পঠিয়ালোঁ। এতিয়া 3টা বাজি গৈছে আৰু ছোৱালী যাব ওলাইছে দশমী প্ৰতিমা বিসৰ্জনৰ কাৰণে। আৰু ৰাতিপুৱা মই আপোনালোকক দেখাইছিলোঁ নৱপত্ৰিকা বিসৰ্জন আৰু অপৰাজিতা পূজাৰ অকণমান সেইকণ চালেনে আপোনালোকে, আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু তাই দশমী প্ৰতিমা বিসৰ্জনৰ অকণমান ভিডিঅ' কৰি আনিবলৈ কৈছোঁ। তাই সেইকণ ভিডিঅ' কৰি আনিলে মই আপোনালোকক দেখাম। আৰু আবেলি মই অকণ ওলাই যাম, আৰু ওলাই গ'লে আপোনালোকক মই দেখাম দশমী প্ৰতিমা বিসৰ্জনৰ। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকল নতুন ভিউ আছে মোৰ চেনেলত ভিডিঅ' চাই আছে তেওঁলোকক কৈছোঁ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু কাষত থকা বেল বুটামটো অন কৰি ৰাখিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পোনপ্ৰথমে পাই থাকিব। আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে, মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। হেল্ল' এভৰিৱান। দশমী আজি এতিয়া আবেলি গধূলি হ'ব হ'ল। এতিয়া বাজিছে 4:30, আৰু মই অকণ ওলাই যাবলৈ লৈছোঁ। আৰু এয়া ছোৱালী চাওক, আমাৰ ঘৰৰ ওচৰৰ যি নাট্য মন্দিৰ পূজা মণ্ডপ আছিলে তাৰ গোসানী উঠাই থৈ আহিছেগৈ, একদম তিতি বুঢ়ী জুলুৰি জোপোপা। তাৰপিছত তাই অকণমান ৰেষ্ট লওক, আমি অকণমান ফুৰি আহোঁ। বাই 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 বাই, হেপ্পী দশেৰা। ব'লক দশমী চাই আহোঁ একেলগে সকলোৱে। মই আহি ইয়াত নেহেৰুবালি পালোহি, য'ত আমাৰ নগাঁৱৰ দেৱী বিসৰ্জন দিয়া হয় কলঙৰ বাকৰিত। কাৰণ কলঙৰ পাৰলৈ মানুহক যাবলৈ দিয়া হোৱা নাই, কাৰণ ক'ভিড প্ৰট'কলৰ বহুত নিয়ম নীতি আছে, SOP আছে। সেইটো কাৰণে আমি ৰাস্তাৰ পৰাই অকণমান চালোঁ, আৰু বেছি ভিৰত নোসোমালোঁ, আৰু অকণমান ৰাস্তাৰ পৰাই চাই পেলাই সেয়া ওলাই আহিলোঁ। তাৰো অকণমান ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিলোঁ মই। এয়া মই নেহেৰুবালি ৰাস্তাৰ কাষৰ পৰাই অকণমান দশমী চালোঁ, আৰু ভিৰত নোসোমাওঁ, আৰু ভিডিঅ'টো ইয়াতকৈ আৰু বেছি দীঘল নকৰোঁ। ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ। আকৌ দশমী মেলাত যিসকলক এনেই লগ নাপাওঁ, দশমী মেলাত লগ পোৱা হয়, আকৌ সেইসকলক কৈছোঁ দশমী মেলাত আকৌ এনেকেই লগ পাম। আজিলৈ তেন্তে আহোঁ, বাই বাই।